আৰম্ভ তোমালোকে নিজৰ নিজৰ কৰ্তব্য ভালদৰে কৰিব পালন তেতিয়া যুৱৰাজ সন্তোষিত হৈ তোমালোকক কৰিব পুৰস্কৃত পুরস্কৃত এতিয়া যোৱা তোমালোকে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ কিন্তু যুৱৰাজ আজি মোৰ পৰম সৌভাগ্য সমৰ্পিলো ভগিনীৰ সক্ষম গুপ্তৰ হাতত ভগিনী জোৱাই হিচাপে আহি বসুদেৱে কৰিলেহি ভোজ বংশৰ গৌৰৱ যদিওবা আজি মই জনাম দৈৱকীক বিদায় সম্ভাগ পাম তথাপিতো তালকেতো যুৱৰাজ মন মোৰ হোৱা নাই অলপ বিষণ্ণ প্ৰতি ধূলিকণা ৰাজ কাৰেঙৰ আজি যেন আনন্দতে হৈছে মতলীয়া মহামতী মিশ্ৰ মুখ বসুদেৱক পাই আজি যেন সকলোৱে হৈছে উন্মনা তালকেতো যুৱৰাজ যিমাদৰে সম্পন্ন হল মোৰ ভগ্নীৰ বিবাহ কাৰ্য সমাজতে উৎসৰ্গিত যৌতুক ৰাখি আজি এই যাত্ৰা কৰে বড় কন্যাৰ লগত যুৱৰাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক সম্ভাৰ ধনৰত্নে জাতিষ্কৰ 1800 ৰথ 15,000 ঘোঁৰা চতুৰ্থটা শক্তি দাস দেখি যাব কন্যাৰ লগত মাথো অপেক্ষা কৰিছে আপোনাৰ আদিখৰ বাবে চমৎকাৰ কালকেতু চমৎকাৰ তোমাৰ কৰ্তব্য নিষ্ঠাৰ কৰাতে যে মোৰ অগাধ বিশ্বাস কিন্তু কালকেতু যুৱৰাজ
লক্ষ্মীহীন হব যেন এই ৰাজ তাৰে যুৱৰাজ এই দুখে আজি মোক বৰ দগ্ধ কৰিছে কালকেতু এই দুখে আজি মোক বৰ দগ্ধ কৰিছে কথাবাজি বলুন স্নেহ কিনা দয়া কিনা অতি কথারূপে কথা সংসার আজিয়ে আজিয়ে বিদায় বেলা আঁকিবে ভাগ্যবতী হব মোৰ মৰমৰ জীৱ এই দৈত্যকে আজি অন্তে সমৰ্পণ কৰিলো তোমাৰ নামত চাবা চাবা যাতে তাক কোনোদিনে কোনো কালে যেন অসন্তৰ নহয় আজিৰে পৰা তুমি তাই পিতৃ তুমি এটা ইষ্টগুৰু উপযুক্ত পদসমূহ ব্যৱহাৰ কৰিবা চাবা যাতে তাই কোনোদিনে দুখ মনো কষ্ট নাপায় অতি দুখতে তুমি যেন তাইৰ লগত সাহসৰে থাকা সাহসৰে থাকা আজি তোমাৰ অতি আনন্দৰ দিন আজি তুমি নিজে অখৰ বাঘ ধৰি ধৰি থৈ আহা নৱদম্পতি আজি তোর সকল বাঁধিরে এই বৃদ্ধ পিতৃক অস্থির করে তুলবি
যা তুই যা কম্ভ বিবাহ হলে কন্যা যাব লাগে যদিও বা তুই মই কোনো অপুষ্ট স্নেহ মরা যদিও তই এই মথুরার অসহ্য সম্পত্তি তথাপিতো তোক যে মই কথা বল লাগিব স্বামী দাদা ক্ষমা কৰিবা নবজিলো ভাতৃ পূজা প্ৰকৃত স্বৰূপ তই আৰু মোক দুৰ্বল নকৰিবি কৰ্তব্যৰ তাৰণা কৰি যদি কেতিয়াবা তোক মই কৰিছিলো ৰোহক ব্যৱহাৰ নিজ ভাতৃ বুলি তই অপৰাধী নকৰিবা দাদা চিৰঋণী মই তোমাৰ কাষত স্নেহৰ ভগ্নী আজি হলকে মই সময় দিলো তবে যদি কিবা ভুল তাই কৰিব সকলো ক্ষমা নিজ গুণে জানি কালকে যুবরাজ সঁচাকৈ মোৰ বৰ আনন্দ বসুদেৱৰ দৰে এজন সন্ত মহন্ত বীৰ যোদ্ধা ভগিনী জোৱাই হিচাপে পাই ধন্য আজি মই ধন্য আজি এই মথুৰাৰ সমগ্ৰ মজা হয় যুৱৰাজ মথুৰাৰ ঘৰে ঘৰে উঠিছে এতিয়া আনন্দৰ জোৱাৰ সুন্দৰ আৰু সেয়েহে মই ভাবিছো ৰথৰ বাঘ যদি মই নিজ হাতে ধৰি অধীন দিহে তেনে সুবৰ্ণ ৰথে বসুদেৱী নৈভকীৰ বিদায়ৰ পাৰে যুৱৰাজ সাজু কৰি ৰখা হৈছে অবৰ্ণ ৰথ নৈভকীৰ বাবে আপোনাৰ এটি আদেশৰ প্ৰয়োজন উপযুক্ত সেনাপতি তোমাৰ কৰ্তব্যনিষ্ঠাৰ ওপৰতে আছে আজি বিশ্বাস বলা বসুদেৱ মোৰ হতে সেই সুবৰ্ণ ৰথতে ধৰা পাব বিদায়ৰ মহেন্দ্ৰ খনতে অন্তৰৰ পৰা মই তহঁতক দিছো আশীৰ্বাদ হৰ গৰি বসতি ভক্তহঁতৰ যুগ্ম জীৱনৰ উঠা বসুদেৱ
কোথায় গেল দুটি আরতি সকল কৰা হৰ্ষ ধৰি মঙ্গলে গুৰুলি ধৰিলে বকুৰে বিদৈৱতীৰ হওকে বিৰাই সম্ভাষণ বলা বকুৰে বলাই বিদৈৱতী